বিন্টি কিটচেনৰ পৰা এটা ইউনিক ৰেচিপি দিম বুলি ভাবিছোঁ ৰঙালাও গুটিৰ লগত মাছৰ জোল। আপোনালোকে কোনে কোনে খাই পাইছে ক'বচোন। ৰঙালাও গুটিখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু কি দিব লাগে গোটেই ৰেচিপিখিনি দেখাই আছোঁ। কোনোবাই খাই পাইছে নেকি যে ৰঙালাও গুটিৰ লগত ধুনীয়াকৈ মাছৰ জোল? আমি চবেই ৰঙালাও খাই ভাল পাওঁ, কোনোবাই গোটাকৈ খাই ভাল পায়, কোনোবাই চাটনি খাই ভাল পায়, নহয়নে বাৰু? আজি বিশেষ এটা ৰেচিপি দেখাই আছোঁ ৰঙালাও গুটিৰ লগত মাছৰ জোল। আৰু তাত কি বস্তু লাগিব আজি দেখাই আছোঁ। বেলেগ একো নালাগে, পিঁয়াজ, নহৰু, আদা, ৰঙালাও গুটিখিনি লাগিব আৰু এইখিনি হৈছে তেলখিনি বগাকৈ ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব, নহ'লে জোলকণ ক'লা হৈ যাব। আৰু পিঁয়াজ নহৰুৰ লগত ভাজি ল'লোঁ, নহৰুখিনি ভাজি থৈ আছিলে, এতিয়া মিক্সি মাৰিবৰ কাৰণে ৰেডি হৈ গ'ল। ধুনীয়াকৈ পেষ্টখিনি কৰাৰ পিছত এতিয়া মিক্সিত মাৰি পিনি ধুনীয়াকৈ পিচ কৰি ল'ব লাগিব। দেখিছে ধুনীয়াকৈ দিব আপোনালোকে। ভজাটো অকণমান বেছিকৈ ভাজিলে মিঠা মিঠা চেণ্টটো বেছিকৈ আহিব। আৰু চাওক এইখিনি পেষ্ট হৈ গ'ল। আৰু এয়া মাছ কেইপিচ যিহেতু ভাজিবই লাগিব। আৰু এয়া বেছি মাছ দিয়া নাই, 4 পিচে বনাইছোঁ। আৰু ট্ৰাই কৰিম বুলি ভাবিছোঁ। এই ৰাতিয়ে আনি থোৱা মাছ, মানে ৰাতি খালোঁ আৰু এতিয়া কাৰণে এয়া ধুনীয়াকৈ জিৰা অকণমান দিলোঁ, তাতে মিক্স কৰি থোৱা সেইখিনি দিলোঁ। তাত জিৰা গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি, তাৰপিছত হালধি অকণমান দিলোঁ। নিমখটো এতিয়ালৈকে দিয়া হোৱা নাই। ধুনীয়াকৈ মানে ভাজি ল'ব লাগিব। যেতিয়া তলত অকণমান লাগি যোৱাৰ আগতে লাগিব, মানে নাভাজিলে কি হ'ব, চেণ্টটো ওলালে কেঁচেমা লাগে প্ৰতিটো বস্তুৱে, নহয়নে বাৰু? এয়া ধুনীয়াকৈ ইয়াত গাখীৰ দিব লাগিব। আমাৰ যেতিয়া দৈ গাখীৰ নাই, সেইকাৰণে আমি আমুলৰ যোনটো গাখীৰ সেইটো ইউজ কৰিছোঁ। শেষেই হ'লগৈ দেখিছেনে? টিপুতে অকণমানহে ওলাইছে, একো নাই বাৰু, সেইকণেই যথেষ্ট, তাতকৈ বেছি দিব নালাগে। এতিয়াহে নিমখটো দিছোঁ। নিমখটো দিলে আপোনাৰ পানী ওলাব, মানে ভাপটো পৰা। আকৌ ঢাকোন মাৰি পিনি 10 মিনিটমানৰ কাৰণে থৈ দিম ভাজিবৰ কাৰণে। আৰু তাৰ খোলাৰ পিছত যোনটো আপোনাৰ মিক্সিত আছিলে যে পানী, সেইটোৱে দি দিছোঁ। বেছি পানী দিব নালাগে কাৰণ বস্তুটো ভজাই হৈ গ'ল। আৰু ইমানখিনি পানীয়ে দিছোঁ, ইয়াতে উতলিব বস্তুটো। আৰু মাছ কেইপিচ ধুনীয়াকৈ দি ল'লোঁ। আৰু সঁচা কথা ক'ব গ'লে এইটো মই প্ৰথমবাৰৰ পৰা ট্ৰাই কৰিছোঁ। আৰু আপোনালোকে যে ট্ৰাই কৰিব নাপাহৰিব। আৰু জোলটো চাওকচোন কিমান গ্ৰেভি হৈছে। আৰু মই খোৱাৰ পিছত যিহেতু ভিডিঅ'টো আপলোড কৰিছোঁ, মানে এবাৰ খাই ৱাও বুলি কোনোবাই নকয় যে, মই মানে কৈ দিব আৰু মানে ধুনীয়াকৈ বাঢ়ি লৈছোঁ। বাঢ়াৰ পিছত এতিয়া খোৱা ষ্টাৰ্ট কৰিম। আৰু ইফালে বেঙেনা ভাজি বনাই থৈছিলোঁ, আৰু এয়া বেঙেনা ভাজি, আৰু লগত কি দিব, দালি বনাইছিলোঁ, একদম চিম্পুলকৈ বনাইছোঁ। আৰু এয়া দেখিছেনে গ্ৰেভিটোৱে কেতিয়া খাওঁ লগাই আছে। আৰু ইফালে নাৰিকলৰ চাটনি, মই ৰেচিপি এটা আগত আগবঢ়াই থৈছোঁ দেই। নাৰিকলৰ চাটনি ৰেচিপিটো খাবই। নাৰিকল চাটনি বনাওঁতে আকৌ দৈ গাখীৰ দিব লাগে। নেমু এপিচ যিহেতু লাগিব আমি ভাত খাওঁতে ন। আৰু জলকীয়া দিছে নাই, গোটেইটো খাব নোৱাৰি যে, আধা খোৱাটোকে লৈছোঁ, উপায় নাই, লোকচান কৰিব নোৱাৰি। মানে 10 টকাত 3টা জলকীয়াহে দিয়ে। এয়া আজি থালিখন আপোনালোক